ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। তো আজি আমি যাবলৈ ওলাইছোঁ দেৱগুৰিটো গাইছ আমি যাই আছোঁ দেৱগুৰি মন্দিৰলৈ। তো গাইছ দেৱগুৰি মন্দিৰলৈ যাই আছোঁ। আপোনালোকে চাই থাকক কণ্টিনিউ। আমি আৰু বেছি নাই অলপমান জেগা। এইখনে হৈছে দেৱগুৰি মন্দিৰৰ গেট। আমি ফাইনেলি পাই গ'লো দেৱগুৰি মন্দিৰৰ গেট। নেচাৰেল ভিউ চাওক। তো ভিডিঅ'টো কণ্টিনিউ চাই চাওক জংঘলৰ মাজে মাজে আমি আহি আছোঁ। এই সাপ এই নেচাৰেল ভিউৰ মাজত লৈছোঁ। গাইজ ৰাস্তাটো বহুত বেয়া। ফাইনেলি আহি পালোঁ দেৱগুৰি মন্দিৰ। এইটো হৈছে দেৱগুৰি মন্দিৰ। এইটোৱে আৰু পিছফালৰ পৰা এবাৰ আহি যাওঁ। চাই পিছফালৰ পৰা আহি যাওঁ। এইটো মোৰ পিছতে আহিছে। তো চাই থাকক পিছফালে কি মজা ভিউ আছে। একদম ডাঙৰ পূজা হয়। তো আমি আহোঁ ইয়াত চাই থাকক। এইডাল কি প্ৰকাণ্ড গছ। গাইছ ভিডিঅ'টো চাই থাকক কণ্টিনিউ। ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।